হেল্ল' ফ্ৰেণ্ডছ, মই জানমণি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আমিনো ডিমৰ ডেছবৰ্ড কেনেকৈ অন কৰিব লাগে। ডেছবৰ্ড মানে হ'ল ধৰক আমাৰ এটা ID পাছৱৰ্ড দিয়ে। আপুনি যিগৰাকী আণ্ডাৰত যেতিয়া প্ৰথম জইন হোৱাৰ লগে লগে আপোনাক এটা প্ৰডাক্ট পাৰচেছ কৰাৰ পিছত যেতিয়া আপোনাৰ ID এক্টিভেট হৈ যায়, তো আপোনাক লগতে আপোনাৰ আপলাইনগৰাকীয়ে এটা স্ক্ৰীনশ্বট লৈ পেলাই ID আৰু পাছৱৰ্ড দি পঠিয়াই। সেই ID আৰু পাছৱৰ্ডটোৰ পৰা আমি ডেছবৰ্ড অন কৰিব লাগে আৰু সেই তাতেই আমাৰ সম্পূৰ্ণ কামখিনিহত হয়। তো ডেছবৰ্ডটো আমি কেনেকৈ অন কৰিব লাগে তাকে মই আজি দেখুৱাবলৈ আহিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি গুগলত যাম। যিহেতু আমাৰ ID পাছৱৰ্ড গুগলতে লগোৱা হয়, তো আপোনালোকে গুগলত যাব। প্ৰথমে গুগলটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে ইয়াতে লিখিব mydream.com। তো সেইটো দিয়াৰ লগে লগে আপুনি চুই দিব, অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে আপোনাৰ ইয়াতে ডিৰিং চিং ইন এইটোৰ ফাৰ্ষ্ট চিটো ওলাইছে। কেতিয়া কিছুমানৰ ফাৰ্ষ্টত ওলায়, কিছুমানৰ ছেকেণ্ডত ওলায়। যদি আপোনাৰ ফাৰ্ষ্টত ডিৰিম টেড বুলি ওলায়, এই মোৰ যিটো ছেকেণ্ড অপশ্যন ওলাইছে সেইটো যদি আপোনাৰ ফাৰ্ষ্টত ওলায় তেতিয়াহ'লে ফাৰ্ষ্টতো চুই দিব। যদি আপোনাৰ ছেকেণ্ডত ওলায় মানে ডিৰিম টেড যিটো, ইয়াতো ডিৰিম টেড আছে কিন্তু মেম্বাৰ চিং ইন ডিৰিম টেড তেনেকৈ লিখা আছে, তো সেইটো আপুনি চুব নালাগে। য'ত ছিংগুল ডিৰিম টেড বুলি লিখা থাকে, এইটো মোৰ ছেকেণ্ডত আছে, তো সেইটো আপুনি চুব লাগিব। সেইটো চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ এয়া আমি অলপমান বাউণ্ডাৰীৰ ভিতৰত সোমাইছোঁহি আৰু। তো এই ছিংগুল ডিৰ ফুলপাহৰ মাজত দেখিছেনে লগ ইন মাই একাউণ্ট মানুহৰ চিম্বলৰ নিচিনা এটা আছে। তো সেইটো লগ ইন মাই একাউণ্টটো চুই দিব লাগিব। চুই দিয়াৰ লগে লগে ইয়াতে আমি যিটো মই আপোনালোকক কৈছোঁ আপলাইনে আপোনাক মেম্বাৰ ID আৰু পাছৱৰ্ড দিয়ে, তো সেই মেম্বাৰ IDটো আপুনি এই মেম্বাৰ ID জেগাত লগাই দিব। যিটো মই এইটো মোৰ 3টা ID খোলা হৈ আছে, তো 3টা IDৰ পৰা মই এইটো ID খুলি দেখুৱাই দিছোঁ। খোলাৰ লগে লগে মোৰ ইয়াত তলতে পাছৱৰ্ডটো ছেভ হৈ আছে, তো মই এইটো ডাইৰেক্ট গুগলত ছেভ কৰি থৈ দিছোঁ, যাতে কেতিয়াবা কিবা এটা পাহৰিলেও মই লগাই দিব পাৰোঁ। তো মোৰ মোবাইলটো নতুনকৈ খুলিছোঁ, সিটো মোবাইল মোৰ ডিছপ্লে বেয়া হৈ গ'ল। তো মই ইমেইল ID দিয়াৰ লগে লগে অট'মেটিক নিজৰ বস্তুবোৰ গুচি আহিছে মোবাইলত। তো ইয়াতে মই ID পাছৱৰ্ডটো চুই দিছোঁ। তো পাছৱৰ্ডৰ জেগাত পাছৱৰ্ড আহি গ'ল, দেখিছেনে। এতিয়া চিং ইন, এইটো চাইন ইনটো দিব লাগিব। চাইন ইনটো লগোৱাৰ লগে লগে অট'মেটিক ডেছবৰ্ডলৈকে গুচি যাব। এতিয়া দেখিছেনে মোৰ এইটো ID পাছৱৰ্ড হৈছে বন জয়ন্তী 309 PV। KYC মই দিয়া হৈছে। KYC কেনেকৈ কৰিব লাগে আপোনাৰ মোৰ ইমেইল ID, ফোন নাম্বাৰ, ষ্টেটাছ গোটেইখিনিত দিয়া হৈ আছে। ইয়াতে আপোনালোকে সম্পূৰ্ণখিনিত চাব পাৰে। মই কেতিয়া জইন হৈছিলোঁ, ৰেজিষ্ট্ৰেশ্যন কেতিয়া হৈছিলে, গোটেইখিনিত দিয়া হৈ আছে। তো এতিয়া মোৰ আপোনাৰ জইন হোৱাৰ লগে লগে চাগে আপলাইনে বা জইন নোহোৱাৰ আগতে কৈছে যে আমাৰ ইনকামটো সাপ্তাহিক হয়। তো আজি ছানডে হয়, তো মঙলবাৰলৈ মোৰ 1200 টকা হৈ যাব। ইয়াত 3 ৰিপ আছে, ছোৱালীটো 10, মাই ডাইৰেক্ট 3000, টোটেল অৰ্ডাৰ্ছ 3টা, টোটেল পে'ত 1800, টোটেল পেইণ্টছ 0, কেছ ৰিৱাৰ্ড এমাউণ্ট 0, লেফ্ট টু ডাইৰেক্ট, ৰাইট ডাইৰেক্ট, লেফ্ট ডাউনলাইন আৰু ৰাইট ডাউনলাইন 11জন 17জন। এইটো চিলভাৰ এণ্ট্ৰি, ব্ৰঞ্জ এণ্ট্ৰি, গ'ল্ড এণ্ট্ৰি, প্লেটিনাম আৰু ডায়মণ্ড এণ্ট্ৰি। এইখিনিহঁততো ইমান ইম্পৰ্টেণ্ট নহয়, এনেকৈ আমাৰ কিমান ওপৰলৈকে আমি ইনকাম কৰিছোঁ সেইখিনিহঁত আমাৰ দেখুৱাই দিয়ে। এইখিনিয়ে ডেছবৰ্ডৰ, এইখিনিয়ে ডেছবৰ্ড যেতিয়া আপুনি অন কৰিব, অন কৰাৰ পিছত আপুনি অফ কৰিবলৈ নাপাহৰিব। তো এই যে দেখিছেনে গুগল চিলেক্ট লেংগুৱেজ, গুগলৰ চিম্বলটোৰ লগত চিলেক্ট লেংগুৱেজ যিটো আছে তাত আপোনাৰ এইটো 3 ডটত চুই দিব। চুই দিয়াৰ লগে লগে এইটো 4 নম্বৰ লগ আউট অপশ্যন আহিছে, তো লগ আউট অপশ্যনত চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ ডেছবৰ্ডটো অফ হৈ গ'ল। এইটো কাৰণে হয় কেতিয়াবা অকস্মাত আকৌ কিবা অন কৰিবলগীয়া হ'লে হ'লেও তেতিয়া মানে বেলেগ এটা ID আপুনি অন কৰিবলগীয়া হ'লেও মানে ভাল আৰু আপোনাৰ অফ কৰি থৈ দিলে।
তো এইখিনিয়ে হ'ল, বহুত চিম্পল হয়, আপোনালোকৰ বুজিবলৈ চাগে সহজ হৈছে। মোৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ বুজি পোৱা সহজ হৈছে, ভাল পাইছে, তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো নতুন হয় তো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাই দিব। আজিৰ কাৰণে ধন্যবাদ, থেংক ইউ।